নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব আপডেট নৰ্থ ইষ্টত অন্য এটা বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ কাৰণে যেতিয়া ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল, যোৱা 19 আৰু 20 তাৰিখত মিনছ 19 জানুৱাৰী 20 জানুৱাৰীত আছাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ কাৰণে 6662টা ABR UBৰ ওপৰত মেৰিট আৰু কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ পাইছিলে। আৰু সেই মেৰিট আৰু কাট অফ মাৰ্কৰ তালিকাতে কিবা ভুলৰ কাৰণে মিনছ 1:5 ৰেচিঅ'ৰ ওপৰতে বহুতে প্ৰতিবাদ কৰিছিলে যে বহুত জেগাত মিনছ বহুতো জিলাত কি হৈছিলে 1:5 ৰেচিঅ'ৰ ওপৰত হৈ গৈছিলে কাট অফ। আৰু তাৰ কাৰণে বহুত কেণ্ডিডেটে কি কৰিছিলে, প্ৰতিবাদো কৰিছিলে। সেই বিষয়ৰ ওপৰত SLPRBয়ে এটা প্ৰেছ ৰিলিজ কৰিছিলে যে কিয় কাৰণে কাট অফটো বেছি হৈ গৈছিলে। আৰু তেওঁলোকে কৈছিলে যে আপোনালোকক চান্স দিয়া হ'ব ৰিটেন এক্সামৰ কাৰণে, আৰু তাৰ ওপৰত এটা মেৰিট লিষ্ট আৰু কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ পাব। তো তেওঁলোকে শ্বৰ্টলি জনাইছিলে যে কেতিয়া প্ৰকাশ পাব। তো আজিৰ ডেটত আপোনালোকৰ সেই কাট অফ মাৰ্কৰ তালিকাখন প্ৰকাশ পাইছে। আপোনালোকৰ কেটেগৰী ৱাইজ কাট অফ কিমান ৰখা হৈছে আৰু আপোনালোকে ৰিটেন এক্সামত বহিব পাৰিবনে নাই, ABৰ ওপৰত কাট অফ মাৰ্ক কিমান ৰখা হৈছে আৰু UBৰ ওপৰত কাট অফ মাৰ্ক কিমান ৰখা হৈছে, সকলোবোৰ কথা মই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো স্কিপ নকৰিকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে জব আপডেট নৰ্থ ইষ্টত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সকলো লগত পাই থাকিব। বন্ধুসকল, আপোনালোকে গম পাইছে 1:5 ৰেচিঅ'ৰ ওপৰতে প্ৰতিবাদো হৈছিলে আৰু বহুতে তেওঁলোকৰ দুখ প্ৰকাশ কৰিছিলে যে তেওঁলোকে কি ভুল কৰিলে, তেওঁলোকৰ যিটো মেৰিট কাট অফ যিটো আছিলে ইমান হাই কেনেকৈ হ'ল আৰু এতিয়া ইয়াৰ সলিউশ্যন কি আছে। তো ইয়াৰ সলিউশ্যন SLPRBয়ে জনাইছে প্ৰেছ ৰিলিজত। তেওঁলোকে এতিয়া আপোনালোকে সকলোৱে কি কৰিব, ৰিটেন এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিব আৰু ৰিটেন এক্সামত বহিব পাৰিব। তো আপোনালোকৰ কাট অফ কিমান ৰখা হৈছে ABৰ ওপৰত মই আপোনালোকক জনাই আছোঁ। সেইখন টেবুল মই আপোনালোকক দেখুৱাই দি আছোঁ, যিখন আপডেট টেবুল হয়। আজিৰ তাৰিখত সেই আপডেট টেবুলখন প্ৰকাশ পাইছে। আপোনালোকে চাব যে এইখন হৈছে সেইখন আপডেট টেবুল। মই এইখন ডাউনলোড কৰি লৈছিলোঁ, এইখন আপোনালোকে পাই যাব। যদি আপোনালোকে এইখন পঢ়িব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে এইখন ডাউনলোড কৰি আপোনালোকে পঢ়িব পাৰিব। আপোনালোক কেটেগৰী ৱাইজ কাট অফ কিমান ৰখা হৈছে ইয়াত আপোনালোকে চাব। ইয়াত ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। ফাৰ্ষ্ট ডিষ্ট্ৰিক্টত আপোনালোকে চাব বাক্সা জিলা। আপোনালোকে চাব যে আণ্ডাৰ ৰিজাৰ্ভ মেইলৰ কাৰণে মেইল আৰু ফিমেলৰ ওপৰত আপোনালোকে চাব আণ্ডাৰ ৰিজাৰ্ভ। বাক্সা জিলাৰ কাৰণে আপুনি চাব 31.45। আপোনালোকে গম পাইছে কিমান মেইল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেলৰ কাৰণে আপোনালোকে চাব যে কিমান ৰখা হৈছে। ইয়াত আপোনালোকে চাব 26.69 ৰখা হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে, যোনবোৰ আণ্ডাৰ ৰিজাৰ্ভৰ হয় বাক্সা জিলাৰ। তাৰপিছত চাব বৰপেটা, চাব যে আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে মেইল আৰু ফিমেল কেণ্ডিডেটৰ ওপৰত আমাৰ চাব যে 30.86 আৰু ফিমেলৰ কাৰণে চাব যে 20.06। বিশ্বনাথৰ চাব যে আণ্ডাৰ ৰিজাৰ্ভৰ ওপৰত মেইল আৰু ফিমেল কেণ্ডিডেটৰ চাব যে বিশ্বনাথত 30.01, যিটো ABৰ ওপৰত হয়। মই UBৰ ওপৰত তেওঁলোকে জনা নাই, ABৰ ওপৰত হয়। আপোনালোকে চাব যে বিশ্বনাথত চাব 30.01 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে চাব যে 25.26 আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে যিটো হয়। গম পাইছে ফ্ৰেণ্ডছ? তাৰপিছত চাব বঙাইগাঁৱৰ কাৰণে চাব আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে, মই আণ্ডাৰ ৰিজাৰ্ভৰ কেইটা জনাই আছোঁ মেইল আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে, ঠিক আছে। আপোনাৰ চাব বঙাইগাঁও চাব যে 31.4, 23.23, যিটো ফিমেল কেণ্ডিডেটৰ কাৰণে হয়, মেইলৰ কাৰণে হ'ব 31.4 ৰখা হৈছে। কাছাৰ ডিষ্ট্ৰিক্টৰ কাৰণে চাব যে ভাল খবৰ 26.39 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে চাব যে 20.14 মিনছ 20.14। চৰাইদেউ চাব যে 27.11 আৰু আপোনাৰ চাব যে ফিমেল কেণ্ডিডেট চাব যে 24.21। চিৰাঙৰ কাৰণে 29.92 আৰু আপোনাৰ চাব মানে ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনাৰ চাব ইয়াত কিমান ৰখা হৈছে 20.49 মিনছ 20.49। চিৰাঙৰ কাৰণে চাব যে 27.47 মেইল কেণ্ডিডেটৰ কাৰণে, যিটো আণ্ডাৰ ৰিজাৰ্ভৰ হয়, আৰু ফিমেল কাৰণে চাব 24.09। ধেমাজিৰ কাৰণে 30.21, 28.31, যিটো ফিমেল কাৰণে হয়, আৰু মেইলৰ কাৰণে কিমান ৰখা হৈছে আপোনাৰ চাব যে 27.47। ধেমাজিৰ কাৰণে 30.21 আৰু 28.31 ৰখা হৈছে, যিটো মেইলৰ কাৰণে ৰখা হৈছে। ধেমাজিৰ কাৰণে চাব 30.21 আৰু ফিমেলৰ কাৰণে ৰখা হৈছে 28.31। তো আপোনালোকে চাব যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আপোনালোকৰ যিটো কাট অফ আছিলে এইটো ৰিভাইজ কৰি দিয়া হৈছে, নতুনকৈ এখন তালিকা প্ৰকাশ পাইছে। ধুবুৰীৰ কাৰণে চাব যে 30.96 মেইল কেণ্ডিডেটৰ কাৰণে, যিটো আণ্ডাৰ ৰিজাৰ্ভৰ হয়, আৰু আপোনালোকে চাব যে ফিমেলৰ কাৰণে 21.46। ডিব্ৰুগড়ৰ কাৰণে 28.4 আৰু আপোনালোকে চাব যে 25.06 ফিমেলৰ কাৰণে, 28.4 মেইলৰ কাৰণে। ডিমা হাছাও চাব যে ডিমা হাছাও জিলাৰ আপোনালোকে চাব যে 20 পইণ্ট মিনছ 20.58 থাকিব, আৰু আপোনাৰ ফিমেলৰ কাৰণে চাব যে 21.1।
চাইছেনে ফ্ৰেণ্ডছ গোৱালপাৰাৰ কাৰণে চাব যে 29.6 আৰু ফিমেলৰ কাৰণে থাকিব 25.46 গোলাঘাটৰ কাৰণে চাব যে 29.59 আৰু আপোনাৰ চাব যে আণ্ডাৰজাবৰ কাৰণে ফিমেলৰ কাৰণে চাব গোলাঘাট ফিমেলৰ কাৰণে চাব যে 25.97 হাইলাকান্দি চাব 26.96 আৰু ফিমেলৰ কাৰণে চাব 20.35 হুজাৰ কাৰণে চাব যে 24.06 হুজাৰ বাইকখন এটা ভাল খবৰ এবিৰ ওপৰত তেওঁলোকৰ কাট অফ বহুতো কম আছে ফিমেল কেণ্ডিডেট চাব আণ্ডাৰ ৰিজাৰ্ভৰ কাৰণে কিমান ৰাখা হৈছে আপোনালোকক মই জনাই কিমান ৰাখা হৈছে 24.86 ৰাখা মেলৰ কাৰণে কিমান ৰাখা হৈছে 24.86 ৰাখা হৈছে আৰু ফিমেলৰ কাৰণে মাত্ৰ 21 তো এবিৰ ওপৰত কাট অফটো বহুত কমি গৈছে ইয়াত চাব যোৰহাটৰ ওপৰতে 30.66 আৰু ফিমেলৰ ওপৰত চাব ইয়াত আপোনালোকে চাব যে 26.12 চাব যে আপোনালোকে চাব যে 29.17 আৰু আপোনালোকে চাব যে আণ্ডাৰ ৰিজাৰ্ভৰ ফিমেলৰ কাৰণে চাব যে 23.76 কামৰূপ মেট্ৰ' চাব যে 24.11 আৰু 20.27 ৰাখা হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে কামৰূপ চাইছে কামৰূপ মেট্ৰ'টো চাইছে আৰু কৰিমগঞ্জৰ কাৰণে চাব যে 25.03 যিটো ফিমেলৰ কাৰণে ৰাখা হৈছে আণ্ডাৰ ৰিজাৰ্ভৰ কথা মই জনাই আছোঁ আৰু তাৰপিছত চাব যে কিমান ৰাখা হৈছে কৰিমগঞ্জত এইটো গম পাইছে 21.22 ৰাখা হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনাৰ চাব কোকৰাঝাৰৰ কাৰণে তাৰপিছত 31.12 আৰু ইয়াত আপোনাৰ চাব যে ফিমেল কেণ্ডিডেটৰ কাৰণে 22.95 লখিমপুৰ চাব 30.17 আৰু ফিমেলৰ কাৰণে 26.87 মাজুলীৰ কাৰণে চাব 31.68 আৰু ফিমেল কাৰণে চাব 28.6 মৰিগাঁৱৰ কাৰণে চাব যে কিমান আছে মৰিগাঁৱৰ কাৰণে আপোনালোকে চাব 29.71 ফিমেল মেল কেণ্ডিডেটৰ কাৰণে আৰু আপোনালোকে চাব যে 25.61 ৰাখা হৈছে ফিমেল কেণ্ডিডেটৰ কাৰণে নগাঁৱৰ বাসীৰ কাৰণে আপোনালোকে চাব যে 29.75 ৰাখা হৈছে আৰু ফিমেলৰ কাৰণে চাব যে 23.58 লৈকে ৰাখা হৈছে নলবাৰী চাব যে 30.58 আৰু আপোনালোকে চাব যে ফিমেল কেণ্ডিডেটৰ কাৰণে 24.09 শোণিতপুৰত চাব 28.55 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 23.79 তিনিচুকীয়া চাব যে 30.3 আৰু আপোনালোকে চাব যে ফিমেলৰ কাৰণে চাব 27.02 ওদালগুৰি চাব 29.36 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে চাব 27.05 ৱেষ্ট কাৰ্বি আংলঙত চাব যে 26.87 আৰু 24.05 যিটো ফিমেল কেণ্ডিডেটৰ কাৰণে হয় মেলৰ কাৰণে 26.87 তো আপোনালোকে সকলোবোৰ কথা গম পাইছে ইয়াত আপোনালোকে চাব যে এনচি মিনছ ষ্টেণ্ডছ for either no PhD and PET qualified candidate or candidate got select on other categories গম পাইছে NC means আৰু আপোনাৰ চাব যে no post means NP means no post কোনো পোষ্ট নাই তাৰপিছত চাব OBC MOBC ৰ ওপৰত আপোনালোকে গম পাইছে OBC MOBC চাব যে কিমান ৰাখা হৈছে বাক্সাৰ কাৰণে আপোনালোকে গম পাব ইয়াত কিমান ৰাখা হৈছে 30.16 30.16 আৰু আপোনালোকে চাব যে বৰপেটা চাব যে 27.63 বিশ্বনাথ চাব যে 27.99 বঙাইগাঁও চাব যে 30.6 কাছাৰ চাব যে 25.08 চৰাইদেউ চাব যে 25.23 চিৰাঙত চাব যে 27.71 নাৰায়ণগড় চাব যে 25.96 ধেমাজি চাব যে কিমান ৰাখা হৈছে 28.62 তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা ভাল খবৰ যেহেতু সকলোবোৰে ৰিভাইজ কৰি দিয়া হৈছে আপোনালোকে এই তালিকাখন পঢ়ি ল'ব মই গোটেইকেইটা পঢ়িব গ'লে সময়ৰ বইটো প্ৰয়োজন হ'ব আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যিহেতু আপোনালোকৰ যিটো কাট অফ মাৰ্কৰ তালিকা সেইটো ৰিভাইজ কৰি দিয়া হৈছে এইটো আছিলে এবিৰ ওপৰত আছিলে আপোনালোকে যদি কাট অফ মাৰ্কৰ তালিকাখন পঢ়িব বিচাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম তাৰ পৰা ডাউনলোডিং কৰি আপোনালোকে নিজে পঢ়িব পাৰিব আপোনালোকৰ কেটেগৰী ৱাইজ কাট অফ কিমান ৰাখা হৈছে মই সকলোবোৰ পঢ়িব গ'লে টাইম বহুতো প্ৰয়োজন হ'ব ফ্ৰেণ্ডছ তাৰপিছত মই ইউবিৰ ওপৰত আপোনালোকক কাট অফ মাৰ্ক দেখুৱাই দি আছোঁ এইটো আপোনালোকৰ ইউবিৰ কাট অফ মাৰ্ক তালিকা হয় আপোনালোকে যদি এইখন কাট অফ মাৰ্কৰ তালিকা পঢ়িব বিচাৰে তেনেহ'লে এইখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি আপোনালোকৰ মোবাইলতে পঢ়িব পাৰিব এই কাট অফ মাৰ্কৰ তালিকাখন তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা ভাল খবৰ এতিয়া আপোনালোকে মেক্সিমাম মই ভাবোঁ যে মেক্সিমামেই আপোনালোকৰ কাট অফ কম আছে যিহেতু ইউবিৰ ওপৰতে মই দেখা নাই যে কাট অফ কম কৰি দিয়া হৈছে আপোনালোকে চাই ল'ব এবাৰ আপোনালোকৰ কেটেগৰী ৱাইজ কাট অফ কম আছেনে নাই আগতকৈ মই সকলোবোৰ পঢ়িব গ'লে টাইম বহুতো প্ৰয়োজন হ'ব তো ফ্ৰেণ্ডছ আপোনালোকে গম পাইছে যেহেতু আপোনালোকৰ কাট অফ মাৰ্কৰ যিটো হয় সেইটো ৰিভাইজ কৰি দিয়া হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে সকলোবোৰ কথা গম পাইছে মই ভাবোঁ তো এতিয়া আপোনালোকে অসমৰ সকলো ল'ৰা ছোৱালীয়ে যিবোৰে PhD আৰু PET টেষ্টত কোৱালিফাইড হৈছিলে মিনছ এপিয়াৰ হৈছিলে তেওঁলোকে ৰিটেন এক্সামত বহিব পাৰিব যেহেতু তেওঁলোকৰ কাট অফ মাৰ্কটো মিনছ বহুতো কমাই দিয়া হৈছে কোন কোন জিলাত কম কৰি দিয়া হৈছে সেইবোৰ আপোনালোকে গম পাইছে ইউবিত নহয় তেনেহ'লে আপোনালোকৰ এবিত হ'ব
তো এটা নহ'লেতো এটা হ'বই আপোনালোকৰ, সেইটো খাটাং হয়। আপোনালোকে এতিয়া ভালকৈ প্ৰিপাৰেশ্যন কৰি লওক, এতিয়া আপোনালোকৰ চান্স আছে, আপোনালোকে ৰিটেন এক্সামত বহিব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই আপোনালোকৰ ভিডিঅ' লৈ আহোঁ। আপোনাৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।